এটা নতুন ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। তো মানে আজি মোৰ ভিডিঅ'টো অলপ বেলেগ হ'ব। তো গাইজ ভিডিঅ'টো শেষলৈ চাইছোঁ। মানে পুৰি গ'ল, তাৰমানে খুলিব লাগিব। তো ইয়াতেহে মালখিনি আছে ন। তো ইয়াক অলপ পাছত আনবক্সিং কৰিম, মানে ভিডিঅ'টোৰ শেষতো ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া ওপৰত উঠি ল'লোঁ। তো এতিয়া আমি আমলখি খাম মানে। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। তো এতিয়া দেখিছোঁ এইটো মানে আমাৰ ইয়াত এই বলুবালটো এইটো এনেকৈ तो इसको हम अभी बस तोड़ेंगे इसे तोड़ के পথাৰত মাছ মাৰি আছে। এটা খৰি, তো তাকো বোলে গুইলন টেঙা লাগে, তো খুজি আছে। তো এইটো হ'ল আমাৰ খৰি, তো তাকো দিম মানে গুইলন টেঙা। বড়িটো মানে দি বুলি কিনে কৈছে। তো এতিয়া এনেকৈ এটা কৰি কিনে বড়িটো দিলোঁ। বড়িটো জালতে ল'লে, মানে মাছ মাৰি আছিলেতো। আমি গাঁৱৰ মানুহটোতো আমাৰ ইয়াতে এইটো গুইলন টেঙা বুলি কয়। তো আপোনালোকৰ তাত কি বুলি কয় প্লিজ কমেণ্ট কৰি জনাওক। তো এতিয়া গুইলন টেঙাখিনি গাছৰ পৰা এনেকৈ কাঢ়ি ল'লোঁ, মানে এটা এটাকৈ আৰু বহুত ভাগৰ লাগি গ'ল। তো এতিয়া এই মোনা হ'ল মানে। তো এতিয়া নামিব লাগিব গাছৰ পৰা। তো নামি কিনে আৰু বঢ়িয়াকৈ নিমখ জ্বলাৰে খাম মানে। তো ভিডিঅ'টো চাই থাকক। তো এতিয়া হ'ব আনবক্সিং নিমখ জ্বলা। এনেকৈ নিমখ জ্বলাখিনি আমি এতিয়া আনবক্সিং কৰি ল'লোঁ। আৰু মানে এনেকৈ লাহেকৈ লগাই কিনে খাই দিলোঁ মানে। তো গাইজ, যদি ভিডিঅ'টো ভাল লাগিল প্লিজ কমেণ্ট কৰি জনাব। তো আজিলৈ বাই।